নমস্কাৰ বন্ধুসকল, মই গোবিন্দই স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল গোবিন্দছ কৰ্ণাৰলৈ। বন্ধুসকল, যিহেতু মই ব্যস্ততাৰ বাবে ভিডিঅ' শ্বুট কৰিব পৰা নাই, গতিকে মোৰ ভাইটিয়ে মোলৈ ভিডিঅ' এটা বনাই পঠাইছে দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্নৰ ওপৰত। আহকচোন তাৰ ভিডিঅ'টো চাওঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ দেশৰ সৰ্বোচ্চ সন্মান তথা ভাৰত ৰত্নৰ ওপৰত। ভাৰত ৰত্নৰ ওপৰত যিহেতু প্ৰত্যেকটো কম্পিটিটিভ এক্সামত কুৱেশ্যন আহি থাকে, সেয়েহে ভাৰত ৰত্নৰ ওপৰত কেইটামান আমি কুৱেশ্যন আলোচনা কৰিম। এতিয়া আমাৰ প্ৰথমটো প্ৰশ্ন আছিলে, প্ৰথম ভাৰত ৰত্ন কিমান চনত দিয়া হৈছিলে। ইয়াত চাৰিটা আছে MCQ ষ্টাইলত। এতিয়া এটা প্ৰথমটো আছে 1946 চন, 1947, 1961 আৰু 1954। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰটো। 1954 চন এই বঁটা প্ৰথম দিয়া হৈছিল। এতিয়া 2 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ ভাৰতবৰ্ষত ভাৰত ৰত্ন পোৱা প্ৰথম মহিলাগৰাকী কোন। ইয়াত চাৰিটা দিয়া হৈছে: সৰোজিনী নাইডু, ছোনিয়া গান্ধী, মাদাৰ টেৰেছা, ইন্দিৰা গান্ধী। ইয়াৰে প্ৰথম মহিলাগৰাকী হ'ল আপোনাৰ ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধীয়ে প্ৰথম ভাৰত ৰত্ন পাইছিলে। এতিয়া 3 নম্বৰ প্ৰশ্নটো হ'ল প্ৰধানমন্ত্ৰী হিচাপে প্ৰথম ভাৰত ৰত্ন পোৱা ব্যক্তিজনৰ নাম কি। ইয়াত 4জন দিয়া আছে: জৱাহৰলাল নেহেৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী আৰু মতিলাল নেহেৰু। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব জৱাহৰলাল নেহেৰু। কম বয়সত ভাৰতবৰ্ষত ভাৰত ৰত্ন পোৱা ব্যক্তিজনৰ নাম কি। ইয়াত কম বয়সত পোৱা এতিয়া আপোনাৰ 4জন দিছে: ছানিয়া মিৰ্জা, বিশ্বনাথ আনন্দ, শচীন তেণ্ডুলকাৰ, হিমা দাস। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব শচীন তেণ্ডুলকাৰ। তেওঁ কম বয়সত ভাৰত ৰত্ন পাইছিল। ভাৰতবৰ্ষ এইটো MCQ টাইপ কুৱেশ্যন নহয়, মই জানিবৰ কাৰণে দি দিছোঁ। ভাৰতবৰ্ষৰ বাদে অন্য দেশৰ 2জন ব্যক্তিক ভাৰত ৰত্ন বঁটা দিয়া হৈছিল। তেওঁলোক হ'ল 1 নম্বৰত আছিলে আপোনাৰ খাঁ আব্দুল গফুৰ খান আৰু নেলছন মেণ্ডেলা। এওঁলোক ভাৰতবৰ্ষৰ লোক নহয়, কিন্তু তেওঁলোকক এই বঁটা দিয়া হৈছিলে। এই দুজন, এইটো MCQ নহয়, আপোনালোকে জানিবৰ কাৰণে দিয়া হৈছে। এতিয়া 6 নম্বৰ কুৱেশ্যনটো আহিছে আপোনাৰ ভাৰত ৰত্ন বঁটাটো দেখিবলৈ কেনেকুৱা। এইটো জানিবৰ কাৰণে দিয়া হৈছে, এইটো MCQ কুৱেশ্যন নহয়। ইয়াত উত্তৰটো হৈছে যে লাইক এ পিপল টি লিভ। মানে এইটো অসমীয়াত ক'বলৈ হ'লে ভাৰতবৰ্ষৰ যোনটো ভাৰত ৰত্ন বঁটা, সেইটো দেখিবলৈ আপোনাৰ আহঁত গছৰ পাত খিলাৰ নিচিনা, আহঁত গছৰ পাতৰ আকৃতিৰ তাৰমানে। এতিয়া 7 নম্বৰ প্ৰশ্নটো আছিলে ভাৰত ৰত্ন সন্মানটি প্ৰথমে কোনজন ব্যক্তিয়ে আৰম্ভ কৰিছিলে, যে বঁটাটো দিব লাগে বুলি ভাৰতবৰ্ষত। তেওঁ আৰম্ভ কৰিছিলে, এইটো ডাইৰেক্ট এনচাৰ দিয়া আছে, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। এইটো MCQ নহয়, এইটো ডাইৰেক্ট উত্তৰ দিয়া আছে। প্ৰথম ভাৰত ৰত্ন পোৱা 3জন ব্যক্তি হ'ল, প্ৰথমতেই পাইছিলে তেওঁলোকে, প্ৰথম দিছিলে তাৰমানে ভাৰতবৰ্ষত এই 3জন ব্যক্তিক: ৰাজা গোপালচাৰী, সৰ্বপল্লী ৰাধাকৃষ্ণন, CV ৰমন। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব।